Welcome to my channel episode for update. আজিৰ এই ভিডিঅ'টোৰ যোগেদি আলোচনা কৰিম মানুহৰ মস্তিষ্কৰ বিষয়ে। মানুহৰ মস্তিষ্কৰ ওজন হৈছে প্ৰায় 1.4 কিলোগ্ৰাম। মানুহৰ মস্তিষ্কই 12 পৰা 25 ওৱাট বিজুলী উৎপন্ন কৰিব পাৰে আৰু যিটোৱে নেকি এটা কম ওৱাটৰ বাল্ব জ্বলাব পাৰে। মানুহৰ মস্তিষ্কৰ 60% চৰ্বিৰে গঠিত আৰু মানুহৰ শৰীৰৰ আটাইতকৈ চৰ্বিযুক্ত অংগটোৱে হৈছে মস্তিষ্ক। মানুহৰ মস্তিষ্কত 100 বিলিয়ন নিউৰন পোৱা যায়। মানুহৰ মস্তিষ্কত থকা ৰক্ত বাহিকাটোৰ দৈৰ্ঘ্য প্ৰায় 1 লাখ মাইল হ'ব পাৰে। মানুহৰ মস্তিষ্কই গড়ে প্ৰতিদিনে 50 to 70,000 বাৰ চিন্তা কৰিব পাৰে বুলি বিশ্বাস কৰা হয়। সাধাৰণতে পুৰুষৰ মস্তিষ্ক মহিলাৰ মস্তিষ্কতকৈ 10% বেছি ডাঙৰ হয়। মানৱ মস্তিষ্কৰ 73% হৈছে পানী আৰু আপোনাৰ মগজুৰ মনোযোগ, স্মৃতিশক্তি, বুদ্ধি আদিৰ বিকাশত প্ৰভাৱিত কৰিব পাৰে মাত্ৰ 2% পানীৰ ডিহাইড্ৰেশ্যনৰ দ্বাৰা। মানুহৰ মস্তিষ্ক হৈছে এটা এনাৰ্জি হাংৰি অৰ্গেন, যিয়ে আপোনাৰ মুঠ শক্তিৰ প্ৰায় 20% শক্তি ব্যৱহাৰ কৰে। 15% অফ কাৰ্ডিয়েক আউটপুট ব্যৱহাৰ হয় আপোনাৰ ব্ৰেইনৰ কামৰ বাবে। সাধাৰণতে ব্ৰেইনৰ আকাৰটো সৰু হয়, গতিকে আমাৰ মনত প্ৰশ্ন হয়, ইমানবোৰ এনাৰ্জি কিয় প্ৰয়োজন হয় আৰু এই এনাৰ্জিবোৰ বিশ্ৰাম লোৱাৰ সময়ত কমি যায় নেকি? হয়, এই বিষয়ে বুজিব হ'লে ব্ৰেইনৰ গঠনৰ বিষয়ে অলপ বুজিব লাগিব। ব্ৰেইন গঠিত হয় নিউৰনবোৰৰ সহায়ত। এই নিউৰনবোৰে আমাৰ দেহৰ আন কোষবোৰৰ লগত সংযোগ স্থাপন কৰাত সহায় কৰে। আমাৰ নিউৰনবোৰে এটা কেমিকেল উপাদান উৎপন্ন কৰে যাক নিউৰোট্ৰান্সমিটাৰ বোলে, আৰু এই নিউৰোট্ৰান্সমিটাৰৰ সহায়ত আমাৰ দেহৰ বিভিন্ন অংগবোৰৰ লগত ছিগনেলবোৰৰ সংযোগ স্থাপন কৰাত সহায় কৰে। এই নিউৰোট্ৰান্সমিটাৰবোৰে উৎপন্ন কৰাৰ বাবে যথেষ্ট পৰিমাণৰ গ্লুক'জৰ প্ৰয়োজন হয়, আৰু এই গ্লুক'জবোৰ আহে আমি খোৱা খাদ্যবোৰৰ পৰা। আপুনি আচৰিত হ'ব যে আমি খোৱা খাদ্যৰ প্ৰায় 75% গ্লুক'জে এই নিউৰোট্ৰান্সমিটাৰ উৎপন্ন হোৱা প্ৰক্ৰিয়াত খৰচ হয়, আৰু লগতে 20% অক্সিজেনৰ প্ৰয়োজন হয় এই নিউৰোট্ৰান্সমিটাৰ উৎপন্ন হোৱা প্ৰক্ৰিয়াটোত। গতিকে ইয়াৰ পৰা বুজিলোঁ যে আমাৰ মস্তিষ্ক এটাই যথেষ্ট পৰিমাণৰ শক্তিৰ ব্যৱহাৰ কৰে। এতিয়া হয়তো আপুনি ভাবিব পাৰে যে আমাৰ ব্ৰেইনৰ টোপনি নাইবা বিশ্ৰাম লোৱাৰ সময়ত ব্ৰেইনৰ বহুত পৰিমাণে কামবোৰ কমি যায়। কিন্তু বাস্তৱত এনেকুৱা নহয়, কাৰণ কাম কৰা নাইবা বিশ্ৰাম লোৱাৰ সময়ত এই একেই পৰিমাণৰ শক্তিৰ প্ৰয়োজন হয়। কিন্তু কি এনেকুৱা হয়? এই প্ৰশ্নৰ উত্তৰ বিচাৰি IBM ছ'চাইটি এটা আন্তঃৰাষ্ট্ৰীয় সন্থাই গৱেষণা কৰিছিল, য'ত দেখা গ'ল যে মানুহৰ ব্ৰেইনে অবিৰত আৰু নিৰৱচ্ছিন্নভাৱে নিউৰন ছিগনেলবোৰক সক্ৰিয় কৰি ৰাখে, আৰু আমাৰ চেতনা, অনুভূতি, আৱেগ, আচৰণ, কাম কাজবোৰ চলিয়েই থাকে, আনকি আমি টোপনি যোৱাৰ সময়তো চলিয়েই থাকে। এনেদৰে আমাৰ দৈনন্দিন জীৱনৰ কাৰ্যকলাপবোৰ চলিয়েই থাকে। এই প্ৰক্ৰিয়াটো অব্যাহত হৈ থাকে, আৰু ইয়াৰ পৰাই আমি বুজিব পাৰিলোঁ যে ব্ৰেইনৰ কিয় ইমান যথেষ্ট পৰিমাণৰ শক্তিৰ প্ৰয়োজন হয়। আমি এতিয়া বুজি পালোঁ যে আপুনি টোপনি যাওক নাইবা কিবা কাম কৰি আছে, ব্ৰেইনৰ কিন্তু সেই একেই পৰিমাণৰ শক্তিৰ প্ৰয়োজন হয়। কিন্তু পেট স্কেন কৰিলে আমি সহজে বুজিব পাৰোঁ যে ব্ৰেইনৰ কিছুমান অংশ আছে, আৰু এই বেলেগ বেলেগ অংশবোৰৰ সময় সাপেক্ষে বা পৰিস্থিতি সাপেক্ষে শক্তিবোৰ ব্যৱহাৰ কৰে, আৰু এই ক্ষেত্ৰত ব্ৰেইনৰ এই অংশবোৰ শক্তি ব্যৱহাৰ কৰাৰ পৰিমাণ কম বেছি হৈ যায়। আপুনি যদি মেণ্টেল ৱাৰ্ক বেছি কৰে, তেতিয়া আপোনাৰ ফ্ৰণ্ট লব বেছিকৈ শক্তিৰ ব্যৱহাৰ কৰে আন অংশবোৰৰ তুলনাত। আমি যেতিয়া কোনো জটিল প্ৰক্ৰিয়াৰ কাম কৰি থাকোঁ, তেতিয়া আমাৰ ব্লাড চুগাৰ লেভেল কমি যায়। ইয়াৰ পৰা এইটোৱে প্ৰমাণ হয় যে এক যথেষ্ট পৰিমাণৰ শক্তিৰ প্ৰয়োজন হয়, আৰু বিভিন্ন ধৰণৰ কাম কাজবোৰত ব্যৱহাৰ হয়। আমাৰ ব্ৰেইনৰ কিছুমান নিৰ্দিষ্ট কাম থাকে, আৰু এই কামবোৰৰ বাবে অধিক শক্তিৰ প্ৰয়োজন হয় আন কামবোৰৰ তুলনাত। যেনেকুৱা ধৰক, আমি যেতিয়া বেলেগৰ কথা এটা শুনিবলৈ চেষ্টা কৰোঁ, এইটো সময়ত হেয়াৰিঙৰ দায়িত্বত থকা ব্ৰেইনৰ অংশডালৰ বেছি শক্তিৰ প্ৰয়োজন হয়, আৰু একেভাৱে ঘ্ৰাণ বা গন্ধ লোৱাৰ দায়িত্বত থকা ব্ৰেইনৰ অংশডালৰ কম শক্তিৰ প্ৰয়োজন হয়, কাৰণ আমি শুনিবলৈ অতি ক্ষীপ্ৰ আৰু সঠিক সংকেতৰ প্ৰয়োজন হয়, আনহাতে গন্ধ বা ঘ্ৰাণ লোৱাৰ সময়ত একেবাৰে কম মাত্ৰাৰ সংকেতৰ প্ৰয়োজন হয়। গতিকে আমাৰ
ব্ৰেইনটো হৈছে এটা কমপ্লেক্স পাৱাৰ হাউচ য'ত যথেষ্ট পৰিমাণৰ শক্তিৰ প্ৰয়োজন হয়। মোৰ ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেল এপিছ'ড প্ৰ আপডেটটো ছাবস্ক্ৰাইব কৰিব আৰু আপোনালোকৰ বন্ধুসকলৰ মাজত শ্বেয়াৰ কৰিব।